নমস্কাৰ সকলোকে আজি মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আলহী আহিছে সেইকাৰণে সকলোবোৰ যোগাৰ কৰি থৈছোঁ। মায়ে বনাইছে, মই বনোৱা নাই। এই লোকেল মুৰ্গী হয় দেই। আৰু এইফালে মায়ে মাছ ফ্ৰাই কৰি আছে, এইখিনি সৰিয়হ আৰু এয়া মায়ে আম শুকুৱাই থৈছে। এইজনী আকৌ আমাৰ বেটীৰ পেহীজনী দেই, ভিডিঅ' কলত কাৰোবাৰ লগত কথা পাতি আছে। আৰু এইকেইজন হৈছে আলহী, মনে মনে ভিডিঅ' কৰি আনিছোঁ। শুকুৱাই থোৱা আমখিনি তেতিয়া মই তেল ঢালি দিছোঁ, গৰম তেল। তাৰপাছত এতিয়া ধুনীয়াকৈ মিহলাই লৈছোঁ মছলাখিনিৰ লগত। আৰু এইকেইটা মায়ে অৰ্ডাৰ কৰিছিলে বেটীৰ কাৰণে, কাজু কিবাকিবি আছে। পাকঘৰত আহি দেখিলোঁ এয়া মাছ বনাই আছে সৰিয়হৰ লগত, আৰু এইফালে মাংসখিনিও বনাই হৈ গ'ল। আৰু এয়া ডাল আৰু তিয়ঁহ, ইয়াত আছে ভাজি, আৰু এইফালে আলু কণী দম। এয়াই আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি